So welcome to my channel in my blog. So guys, আজি মই আৰু ভাইটিয়ে কৰিম পাস্তা চ্যালেঞ্জ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইস এয়া পাস্তা এইখন ভাইটি কাঢ়িম, ভাইটি এইটো ই সৰু কাৰণে আৰু এইখন মোৰ কাঢ়িম। So আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইস এয়া পাস্তা আহক আৰম্ভ কৰোঁ আমি পাস্তা চ্যালেঞ্জ। নখোৱা আৰম্ভ কৰোঁ। So guys, প্ৰথম ভাইটিয়ে জিকি আছিল, কিন্তু মই লাষ্টৰ টাইমত পুৰা স্পীড কৰি দিছোঁ। চ' ভাইটি মানে লাষ্টৰ টাইমত পুৰা লাহে কৰি দিলে। ভাইটি জিকিলেহেঁতেন, ভাইটি আৰু অলপ আছিল, কিন্তু আজি মোৰ ভাগ্যখন ভাল আছিল, সেইকাৰণে মই জিকিলোঁ। চ' গাইজ এইটো মোৰ চেনেলত প্ৰথমটো ব্লগ। আপোনালোকে মোক উৎসাহ দিব যেন মই আগলৈ আগুৱাই যাওঁ আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চিন্ময় ব্লগাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা লাইক কৰি দিব ভাল পালে ভিডিঅ'টো, আৰু শ্বেয়াৰ কৰি দিব যাতে মই আগলৈ আগবাঢ়ি যাওঁ। সেয়াই আশীৰ্বাদ কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লাষ্টততো ময়ে জিকিলোঁ। ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, এইটোৱে মোৰ কথা আছিল। মই জিকিলোঁ পাস্তা চেলেঞ্জত, আৰু আহি থাকিব ভিডিঅ', আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানে। ভিডিঅ'টো অকণমান হ'ল, এইটো মোৰ প্ৰথম ব্লগ। আপোনালোকে লাইক কৰি দিব, মোক উৎসাহ দিব। আজিৰ কাৰণে বাই বাই।